হাই ফ্ৰেণ্ডছ, আপোনালোকৰ চাগে নিশ্চয় ভাল, মোৰো ভাল। মই আজি কি কৰিছোঁ, বিহু যিহেতুকে আহিছে, তো আজি আমি চাউল গুড়ি কৰিব খুজিছোঁ, বৰা চাউলৰ। তো আপোনালোক দেখুৱাই থাকিম কেনেকৈ খুন্দে, আমাৰ কোনে খুন্দিছে আপোনাক তাকো দেখুৱাই আছোঁ। এইয়া আমাৰ প্ৰণৱ দাদা, আমাৰ প্ৰণৱ দাদা এতিয়া গুড়া কৰিব চাউল। এইয়া ঢেঁকী দি আছে আমাৰ প্ৰণৱ দাদাই, আমাৰ জানো এইটো আমাৰ বাবু। বাবু হাই বুলি কোৱা। হাই। এইয়া আমাৰ বৰা চাউল খুন্দিম। এইয়া দে, আমি এতিয়া ঢেঁকী দি আছো, বিহু বিহু লাগিছে। গুড়া চলি আছা? আমাৰ প্ৰণৱ দাদাই ঢেঁকী দিয়ে তত পোৱা নাই, আৰু মই এনেকে কৰি আছো। আপোনাক দেখুৱাই থাকিম পিঠা পুৰা বা হাঁহা গুড়া খাওঁ বোলে, দেখুৱাই থাকিম আপোনাৰ ভিডিঅ'টো। এইয়া আমাৰ ঢেঁকী দিয়ে আছে, আমাৰ হ'বই আৰু ঢেঁকী দিয়া এতিয়া। নহয় বেছিতো চাউল নাই আৰু, এইখিনিয়ে চাউল আছে, এইখিনি আৰু বেছি নাই দে, আৰু হৈয়ে যাব। এতিয়া মই ফেচিয়েল কৰিব ওলাইছোঁ, আপোনাক দেখুৱাই থাকিম ফেচিয়েল মই কি কি কৰোঁ। এইটো ফ্ৰুটছৰ ফেচিয়েল হয়, মিক্স ফ্ৰুটছৰ ফেচিয়েল হয়। ইয়াতে আপোনাৰ আছে ক্লিনজিং আছে, এইটো ক্লিনজিং, তাৰপিছত স্ক্ৰাফ আছে, এইটো স্ক্ৰাফ হয়, তাৰপিছত এইটো জেল হয়, জেল, এইটো মাছাজ ক্ৰীম হয়, তাৰপিছত এয়া ফেচ পেক হয়। এতিয়া মই ফেচিয়েল কৰিব ওলাইছোঁ, আপোনাক দেখুৱাই থাকিম। এয়া ক্লিনজিং ল'লোঁ, এতিয়া আমি ক্লিনজিং কৰিম। চাফা হ'ব নাই কিবা কিবাখিনি যাব না। মই একো লোৱা নাই, কিন্তু তোমাৰ ক্ৰীমটো লোৱাটো ভাল লাগিছে। ক্ৰীমটো বহুত ধুনীয়া ক্ৰীম হয়, মই এইটো ক্ৰীমেই ইউজ কৰোঁ। বৌয়ে একবাৰ লৈছিলা জানো? হা আৰু নাই, অৰ্ডাৰ দিব লাগিব। মানে তেতিয়া অফাৰ নাছিলে, এতিয়া তোমাৰ 400 কিবা টকা নহয় জানো ক্ৰীমটোৰ দাম? 399। তেতিয়া তোমাৰ 240 টকাত আছিলে অফাৰত। আৰু কেতিয়াবা অভাৰকে আনিবিচোন দে। পটকৈ নিদিয়ে, একবাৰ অফাৰ দিয়াৰ পিছত ফটকে নিদিয়ে। বহুত দিনৰ পৰাই ল'ব ভাবিছোঁ, টাইমে পোৱা নাই না। আমাৰ গাঁৱৰ লগকেইটাও চব এইটো ল'ব খোজে আৰু তোমাৰ পৰা লোৱা কিন্তু অৰিফ্লেমৰ কিবা প্ৰডাক্ট। ফেচ ৱাছ স্ক্ৰাবটো খুব ধুনীয়া হয়। এতিয়া মই ক্লিনজিং কৰি আছোঁ। এতিয়া ক্লিনজিং কৰা হৈ গ'ল 5 মিনিট, এতিয়া আমি ক্লিনজিংখিনি মুচি দিওঁ, তাৰ ওপৰত স্ক্ৰাব কৰিম। ক্লিনজিংখিনি কৰা হ'ল। এয়া স্ক্ৰাব কৰিম এতিয়া।
এতিয়া মোৰ স্কাৰ্ফটো কৰা হৈ গ'ল স্কাৰ্ফ মুচি আছোঁ এতিয়া কি লাগে হা আকৌ যাবা কি ৰখাই খালি খাবা এতিয়া জেল কৰিম ইয়াত জেল জেল কৰি আছে হা বেছি নাই হ'ব এতিয়া পলিবাৰ ঘৰতে লগাই এতিয়া থ্ৰেডিং কৰিব বোলে কালি বোলে মানাছত যাব বোলে বৰপেটা এতিয়া জেল কৰা হৈ গ'ল জেলটো মুচি আছে এতিয়া বুজি পোৱা নাই এইটো মাছাজ ক্ৰীম হয় ফ্ৰুটছৰ মাছাজ ক্ৰীম এতিয়া কৰিম আহা নাই আপুনি মাৰিলে কথা সোমাব বোলে এই এতিয়া মাছাজ কৰিম বৰ টেনশ্যন মন এতিয়া মোৰ মাছাজ কৰা হৈ গ'ল এতিয়া মাছাজ ক্ৰীমটো মুচিলোঁ এতিয়া আমি ফেচ পেক ইউজ কৰিম এয়া ফেচ পেক এতিয়া আমি ফেচ পেক ইউজ কৰিম মন্দাৰটো মোক ফোন কৰিছে নে কিবা ইয়াতে নাই মাইনা বাইদেউ ফোন কৰিব ইয়াতে আহিব বুলি গম পাইছে মোকে কৰিব তোমাক ইয়াতে আহিব বুলি গম পাইছে মই আহিব বুলি গম পাই এতিয়া ফেচ পেকটো লগোৱা হৈ গ'ল এয়া ফ্ৰেণ্ডছ মই এতিয়া পল্লীবাৰ ঘৰত আহিছোঁ ফেচিয়েলটো কৰি পেলাই পল্লীবাই বোলে থ্ৰেডিং কৰিব তো মই আজি আপোনালোকক দেখুৱাই দিম পল্লীবাৰ থ্ৰেডিং কৰাতে চাই থাকিব আপোনালোকে ভিডিঅ'টো এয়া পল্লীবাৰ সৰু ল'ৰাটো এতিয়া দেখুৱাইছিলোঁ নহয় ভিডিঅ'ত সি শুই আছিলে আজি হাই বুলি কৈ দিয়া হাই এই লুকাই গৈছে হাই বুলি কৈ দিয়া হাই ই এতিয়া মোবাইলত খেলাত ব্যস্ত হৈ আছে ই পুৰা গেম খেলাত ব্যস্ত পুকু হাই বুলি কৈ দিয়া এয়া পল্লীবা এটা হাই কি খবৰ সকলোৰে আজি মুনু আকৌ আমাৰ তাত আহিলে মোক এতিয়া ট্ৰেডিং কৰি দিব
আৰু তাইক মাতিলেও মই নাপাওঁ আজি মানে কি যোৱাকালি আহিবছিলো নাহিলে আজি আহিছে এতিয়া মই পলিবাগ থ্ৰেডিং কৰিম আপোনাক দেখুৱাই থাকিম এতিয়া মই পলিবাগ থ্ৰেডিং কৰি আছোঁ থ্ৰেডিংটো কৰা হ'ল এতিয়া ফৰহেড কৰি আছোঁ ইমান দুখ পাই মই চিঞৰি থাকোঁ একেবাৰে মই মানে অলপ লাগিলে মুনু মুনু এনেকৈ চিঞৰি থাকোঁ আপাৰ লিপছটো কৰিব টাইমতে আপাৰ লিপছটোতো কৰিবই নোৱাৰোঁ ইমান বিষায় উপায় নাই কাৰণে কৰোঁ থ্ৰেডিংটোত ইমান দুখ নাপালোঁ ফৰহেডটো গজিছে চাগে ন ফৰহেড বহুত হৈছে কলা পৰি গৈছে মোৰ ফৰহেড বহুত হয় ফৰহেড আৰু আপাৰ লিপছ এই দুটা বহুত হয় ফৰহেড আৰু আপাৰ লিপছ মোৰ এতিয়া পলিবাগ থ্ৰেডিং কৰা হৈ গ'ল এতিয়া মই যাই আছোঁ পাৰ্লাৰলৈ আকৌ পাৰ্লাৰত যাই আকৌ কাম আছে মানুহৰ ঘৰতেই আছে কাম তাৰপিছত এতিয়া মই প্ৰথমতে পাৰ্লাৰত যাওঁ পাৰ্লাৰত যাই পেলাই বস্তু কাটি লৈ আকৌ যাব লাগিব 6 মাইল যাতে কাম আছে আজি